everyone, welcome to my channel. আজি মই ডিসকাস কৰিম এটা ইম্পৰ্টেন্ট টপিক আৰু সেই টপিকটো হ'ল নিউ এডুকেশ্যন পলিচি 2020। ভাৰতৰ নতুন শিক্ষা নীতিৰ কি ইম্পৰ্টেন্ট পইণ্ট আছে গোটেইখিনি মই ডিসকাস কৰিম। ইংলিছ মিডিয়ামক মই পইণ্ট ওয়াইজ গোটেইখিনি ইম্পৰ্টেন্ট পইণ্ট মই দিম। লগতে এছামিজ মিডিয়ামৰ মই যে কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত নিউ এডুকেশ্যন পলিচিৰ পৰা কি কুৱেশ্যন আহিব পাৰে গোটেইখিনি মই দিম। যিকোনো কম্পিটিটিভ এক্সামতে নিউ এডুকেশ্যন পলিচিৰ ওপৰত কুৱেশ্যন আহিবই, গতিকে আপোনালোকে এই বেসিক কনসেপ্টখিনি জনা খুবেই দৰকাৰ। ফাৰ্স্ট কুৱেশ্যনটো সুধিছে যে ভাৰতৰ ইতিহাসত এতিয়ালৈকে কিমানবাৰ শিক্ষা নীতি পৰিৱৰ্তন কৰা হৈছে আৰু ইয়াৰ এনসাৰ হৈছে 3বাৰ। প্ৰথমবাৰ হৈছে 1968 চনত ইন্দিৰা গান্ধী চৰকাৰৰ দিনত, দ্বিতীয়বাৰ হৈছে 1986 চনত ৰাজীৱ গান্ধীৰ চৰকাৰৰ দিনত আৰু বৰ্তমান যেটো পৰিৱৰ্তন হল হেতু হৈছে 2020 নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত। এইখিনি মনত ৰাখিব ভালকে যে ফাৰ্স্ট কেতিয়া হল, সেকেন্ড কেতিয়া আৰু থাৰ্ড কেতিয়া। কুৱেশ্যন নম্বৰ 2, 1986 চনত গ্ৰহণ কৰা শিক্ষা নীতিৰ কিছু পৰিৱৰ্তন কিমান চনত কৰিছিল। যে 1986 চনত যেটো শিক্ষা ব্যৱস্থা ভাৰতে গ্ৰহণ কৰিছিল হেতু 1992 চনত কিছু মডিফাই কৰা হৈছিল। কুৱেশ্যন নম্বৰ 3, কিমান বছৰ পিছত ভাৰতত এক নতুন শিক্ষা নীতি গ্ৰহণ কৰা হল আৰু 34, ইয়াৰ এনসাৰ হ'ব 34 বছৰ পিছত ভাৰতত নতুন শিক্ষা নীতি গ্ৰহণ কৰা হল। নেক্সট কুৱেশ্যন যে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ নাম সলনি কৰি কি ৰখা হৈছে। এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন আৰু ইয়াৰ এনসাৰ হ'ব শিক্ষা মন্ত্ৰালয়। এইটো মনত ৰাখিব, এই গোটেইকেইটা কুৱেশ্যনে খুব ইম্পৰ্টেন্ট আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি ভিডিঅ' আপোনালোকে চাব। কুৱেশ্যন নম্বৰ 5, বৰ্তমান ভাৰতৰ শিক্ষা মন্ত্ৰালয়ৰ মন্ত্ৰীজনৰ নাম কি আৰু ইয়াৰ এনসাৰ হ'ব ৰমেশ পোখৰিয়াল নিশাংক। কুৱেশ্যন নম্বৰ 6, কাৰ অধ্যক্ষতাত বিশেষজ্ঞসকলৰ দ্বাৰা গঠিত সমিতিয়ে নতুন শিক্ষা নীতিৰ নীতি নিয়মবোৰ ৰচনা কৰিছে আৰু ইয়াৰ এনসাৰ হ'ব কস্তুৰী ৰংগন। কুৱেশ্যন নম্বৰ 7, নতুন শিক্ষা নীতি অনুসৰি কিমান শ্ৰেণীলৈকে শিক্ষাৰ মাধ্যম মাতৃভাষা বা স্থানীয় ভাষা হ'ব আৰু ইয়াৰ এনসাৰ হৈছে 5ম শ্ৰেণীলৈকে, মানে 5ম শ্ৰেণীলৈকে মাতৃভাষা বা স্থানীয় ভাষাৰ দ্বাৰা শিক্ষা প্ৰদান কৰা হ'ব। কুৱেশ্যন নম্বৰ 8, বিদেশী ভাষাৰ শিক্ষা গ্ৰহণ কৰাটো কোনটো পৰ্যায়ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ এনসাৰ হ'ব মাধ্যমিক পৰ্যায়ৰ পৰা। কুৱেশ্যন নম্বৰ 9, জিডিপিৰ কিমান শতাংশ ভাৰতৰ শিক্ষা ব্যৱস্থাত ব্যৱহৃত হ'ব আৰু ইয়াৰ এনসাৰ হ'ব 6%। যে নতুন শিক্ষা নীতি মতে 6% ব্যৱহৃত হ'ব, কিন্তু ইয়াৰ আগলৈকে 4.43% জিডিপিৰ শিক্ষা ব্যৱস্থাত ভাৰতৰ মানে শিক্ষা ব্যৱস্থাত ব্যৱহৃত হৈ আছে। গতিকে 6% ব্যৱহাৰ হোৱাৰ লগে লগে ভাৰতৰ যেটো শিক্ষা ব্যৱস্থা আছে বহুখিনি উন্নত হ'ব বুলি আমি আশা কৰিব পাৰো। কুৱেশ্যন নম্বৰ 10, কোনটো শ্ৰেণীৰ পৰা ভোকেশনাল কোৰ্স আৰম্ভ হ'ব আৰু ইয়াৰ এনসাৰ হ'ব 6ষ্ঠ শ্ৰেণীৰ পৰা। কুৱেশ্যন নম্বৰ 11, নতুন শিক্ষা নীতি মতে কোনটো কোৰ্সৰ সমাপ্তি ঘটোৱা হৈছে আৰু ইয়াৰ এনসাৰ হ'ব এমফিল। বৰ্তমান যেটো নতুন শিক্ষা নীতি আছে হেতু শিক্ষা নীতি মতে এমফিল কোৰ্সটো বন্ধ কৰা হৈছে। কুৱেশ্যন নম্বৰ 12, নতুন শিক্ষা নীতি অনুসৰি পিএইচডি কৰিবলৈ হলে আমাৰ এইটো জানিব লাগিব যে 4 বছৰীয়া স্নাতক ডিগ্ৰীৰ দৰকাৰ হ'ব। এতিয়া স্নাতক ডিগ্ৰীটো 3 ইয়াৰ্ছৰো হ'ব আৰু 4 ইয়াৰ্ছৰো হ'ব। যদি কোনোবাই পিএইচডি কৰিম বুলি ভাবিছে তেতিয়াহ'লে 4 বছৰীয়া যেটো ডিগ্ৰী কোৰ্স হেতু কৰিব লাগিব আৰু বাকি সকলে কিন্তু 3 ইয়াৰ্ছৰ যেটো ডিগ্ৰী গ্ৰেজুৱেট হেতু কৰিব পাৰিব। এইটো এটা নতুন নিয়ম। কুৱেশ্যন নম্বৰ 13, নতুন শিক্ষা নীতি মতে স্নাতক ডিগ্ৰী কিমান বছৰীয়া কৰা হৈছে। এইটো মই অলৰেডি ডিসকাস কৰিলোৱে যে 3 ইয়াৰ্ছৰো আছে স্নাতক ডিগ্ৰী আৰু 4 ইয়াৰ্ছৰো থাকিব, দুটাই থাকিব। 14 নম্বৰ যেটো পইণ্ট আছে হেতু মই কুৱেশ্যন হিচাপে দিয়া নাই, নোট হিচাপে দিছো যে স্কুলৰ পৰা যেটো ষ্ট্ৰীম সিস্টেম আছে হেতু উঠাই দিয়া হ'ব। মানে আৰ্টছৰ ছাত্ৰ এজনে বায়োলজি সাবজেক্টটো ল'ব পাৰিব আৰু সায়েন্সৰ ষ্টুডেন্ট এজনে আৰ্টছৰ কোনো এটা সাবজেক্ট ল'ব পাৰিব নিজৰ ইচ্ছামতে। নেক্সট পইণ্টটো দিছে যে 2030 চনৰ ভিতৰত 4 বছৰীয়া যেটো ইন্টিগ্ৰেটেড বিএড ডিগ্ৰী কোৰ্স আছে হেতু কম্পালসৰি কৰিব। নেক্সট পইণ্টটো দিছে যে স্কুলীয়া শিক্ষাৰ আৰম্ভণি হ'ব 3 বছৰ বয়সৰ পৰা। পইণ্ট নম্বৰ 17ত দিছে যে আগত ভাৰতৰ যেটো শিক্ষা ব্যৱস্থা আছিল হেতু আছিল 10+2, এতিয়া এইটো পৰিৱৰ্তন হ'ব 5+3+3+4। এই ভাগকেইটা মই ইয়াতে লিখি দিছো। ফাৰ্স্ট যে 5 বছৰ আছে এইটো কোৱা হ'ব প্ৰাক প্ৰিপাৰেটৰী, ইয়াত থাকিব প্ৰাক প্ৰাথমিক 3 বছৰ আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণী। সেকেন্ড যেটো ভাগ আছে 3 বছৰীয়া হেতুৰ নাম হৈছে প্ৰিপাৰেটৰী, ইয়াতে থাকিব তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণী।
নেক্সট যেটো ভাগ আছে এটো হৈছে মাধ্যমিক স্তৰ এই মাধ্যমিক স্তৰ হ'ব 3 বছৰীয়া ইয়াতে থাকিব ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণী আৰু লাষ্ট যেটো ভাগ আছে 4 বছৰীয়া হেতু হৈছে উচ্চ স্তৰ আৰু ইয়াতে নৱম দশম একাদশ আৰু দ্বাদশ এইকেইটা থাকিব পইণ্ট নম্বৰ 18 দিয়া হৈছে যে স্কুলীয়া শিক্ষা ব্যৱস্থাত 100% যাৰ মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যেটো আছে যে এডুকেশ্যন ফৰ অল যে শিক্ষাৰ পৰা যাতে কোনেও বঞ্চিত নহয় এই লক্ষ্যটো 2030 চনৰ ভিতৰত এই লক্ষ্যটো মানে ফুলফিল কৰিব এইটো এটা সময়সীমা ইয়াতে দিছে যে 2030 ভিতৰত শিক্ষা ব্যৱস্থাটো মাধ্যমিক স্তৰত এনেকুৱা হ'ব যে প্ৰত্যেকই যাতে শিক্ষা লাভ কৰিব পাৰে কোনেও যাতে বঞ্চিত নহয় পইণ্ট নম্বৰ 19 দিছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত 50% যাৰ মানে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যেটো আছে এইটো 2035 ভিতৰত ফুলফিল কৰিব মেইন পইণ্টছ কেইটা মই ইংলিছতো দিছোঁ আপোনালোকে এইখিনি চাই ল'ব আৰু এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান যেটো শিক্ষা নীতি আছে সেইটো মতে 6% জিডিপি ভাৰতৰ শিক্ষা ব্যৱস্থাত ব্যৱহৃত হ'ব এই আইডিয়াটো কোঠাৰী কমিছনে 1964 চনতে এইটো আইডিয়াটো দিছিলে কিন্তু এতিয়ালৈকে ভাৰতত ইউজ হোৱা নাছিল এতিয়ালৈকে ভাৰতত ইউজ হৈছে 4.43 আৰু এতিয়াৰ পৰা ইউজ হ'ব 6% জিডিপি Thank you.